নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিব পাৰিব। এই পদসমূহত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব, বয়স কিমান লাগিব, সেই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেঞ্চিটো হৈছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক ফালৰ পৰা 348টা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহৰ বাবে আবেদনৰ অন্তিম তাৰিখ দিয়া আছে 29 অক্টোবৰ 2025। ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক, পোষ্ট নেম, এক্সিকিউটিভ পোষ্ট, টোটেল পোষ্ট দিয়া আছে 348টা পোষ্ট। আসামত 12টা পোষ্ট দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট দিয়া আছে 20 বছৰৰ পৰা আৰম্ভ কৰি 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। এই পদত আবেদনসমূহ কৰিবলৈ এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজত দিয়া আছে। SC, ST, PWD 150 টকা পে' কৰিব লাগিব। আদাৰ্ছৰ কাৰণে 750 টকা পে' কৰিব লাগিব। হাউ টু এপ্লাই লিংকটো মই ডিছক্ৰিপশ্যনত দি থোৱা আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তাত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডিটেইলছ, আবেদন আৰম্ভ হৈছে 9 অক্টোবৰ 2025 আৰু আবেদনৰ অন্তিম তাৰিখ দিয়া আছে 29 অক্টোবৰ 2025। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন আবেদন হয়। যদি আপোনালোকে এই সুযোগ সুবিধাসমূহ গ্ৰহণ কৰিম বুলি ভাবিছে, গ্ৰহণ কৰিব পাৰিব। ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক ফালৰ পৰা অসমত 12টা পোষ্ট দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।